শ্বহীদ কুশলকোঁৱৰ সত্ৰীয়া সংগীত মহাবিদ্যালয়ৰ চতুৰ্থ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস 2020 বৰ্ষত সৰুপথাৰ গণ্ডগুৰি গাঁৱত কেইজনমান সংস্কৃতিবান লোকৰ আপ্ৰাণ চেষ্টাত প্ৰাণ পাই উঠা শ্বহীদ কুশলকোঁৱৰ সত্ৰীয়া সংগীত মহাবিদ্যালয়ৰ চতুৰ্থ বাৰ্ষিক প্ৰতিষ্ঠা দিৱসভাগি সফলভাৱে সম্পন্ন হয়। ধৰ্মধ্বজ উত্তোলনেৰে আৰম্ভ হোৱা প্ৰতিষ্ঠা দিৱসটিত স্মৃতি তৰ্পণ বৃক্ষৰোপণ কাৰ্যসূচী সম্পন্ন কৰাৰ লগতে শিক্ষাবিদ নৰেন চুতীয়াৰ সঞ্চালনাৰে এক বিশেষ আলোচনা চক্ৰ অনুষ্ঠিত হয়। আলোচনা চক্ৰত ধনশিৰি মহকুমাৰ বিশিষ্ট সাংস্কৃতিক কৰ্মী তৰুণ শৰ্মা আলোচক হিচাপে উপস্থিত থাকি বিশেষভাৱে তত্ত্বগধুৰ আলোচনা আগবঢ়ায়। অনুষ্ঠানভাগৰ লগত সংগতি ৰাখি ছাত্ৰ ছাত্ৰীসকলৰ মাজত কেইবাটাও শাখাত কৃষ্ণ নৃত্য, ঝুমুৰা নৃত্য, নাদুভংগী, চালি গোপী নৃত্য আৰু সৃষ্টিশীল নৃত্য অনুষ্ঠিত কৰে। প্ৰতিযোগিতাসমূহত ছাত্ৰ ছাত্ৰীৰ অংশগ্ৰহণ আৰু উৎসাহে এক ইতিবাচক সঁহাৰি যোগায়। মহাবিদ্যালয়খনৰ অধ্যক্ষ প্ৰদীপ কোঁৱৰে জনোৱা মতে প্ৰতিষ্ঠা দিৱস অনুষ্ঠানভাগি ধনশিৰি মহকুমাৰ যথেষ্ট সংখ্যক শিক্ষাবিদ, সাংস্কৃতিক কৰ্মী আৰু গণ্যমান্য ব্যক্তিৰ উপস্থিতিত আৰু সহযোগিতাই সম্পূৰ্ণৰূপে সাফল্যমণ্ডিত কৰি তোলে। আমি গণকুৰৈ অঞ্চলত ধনশিৰি মহকুমাৰ এখনি সত্ৰীয়া সংগীত মহাবিদ্যালয় খোলাৰ প্ৰচেষ্টা কৰি আহিছিলোঁ। আমাৰ সদূৰ 2020 চনত 2 ফেব্ৰুৱাৰীত কেইজনমান ব্যক্তি লগ লাগি আমি এই সত্ৰীয়া সংগীত মহাবিদ্যালয়খন খোলাৰ আশা দিছিলে তেখেতলোকে, আৰু সেই মৰ্মে আমি সেই মহাবিদ্যালয়খনি খুলি আমি বহুতো লাভৱান হৈছোঁ। আমাৰ 2020 চনত আমি প্ৰথমবাৰৰ কাৰণে আমি 28জন পৰীক্ষাৰ্থীক পৰীক্ষা দিয়াইছিলোঁ আৰু সেই 28জনী পৰীক্ষাৰ্থীয়ে উত্তীৰ্ণ হৈছিলে। আৰু 21 চনত আমি 38জন পৰীক্ষাৰ্থীক পৰীক্ষা দিয়াইছিলোঁ নৃত্য গীতত, আৰু 5জনক আমি খোলত প্ৰশিক্ষণ দিয়াইছিলোঁ। তেখেতসকলো উন্নতি লাভ কৰিছে। তাৰ পিছৰ বছৰ আমি 22 চনত আমি 38জনক আমি পৰীক্ষাৰ্থী দিয়াইছিলোঁ। সেই 38জনেও এই স্কুলৰ পৰাই পৰীক্ষাত উত্তীৰ্ণ হৈছে আৰু 5জনক খোলৰ বাদনত আমি পৰীক্ষা দিয়াইছিলোঁ। আৰু এতিয়া 24 চনত আমি 38জনক আমি পৰীক্ষা দিয়াইছোঁ, 5জনক খোলৰ বাদনত পৰীক্ষা দিয়াইছোঁ। নিশ্চয় তেখেতসকলেও আমাৰ উত্তীৰ্ণ হৈ এই স্কুলখনৰ বহুতো আশাবাদী আমি যে তেখেতলোকে উত্তীৰ্ণ হৈ স্কুলখনৰ সুনাম কঢ়িয়াই আনিব। লগতে অসমৰ বিভিন্ন ঠাইত প্ৰতিযোগিতাসমূহত এই স্কুলৰ পৰা বহুতো প্ৰতিযোগী গৈ সুনাম কঢ়িয়াই আনিছে, প্ৰথম স্থান লাভ কৰি আমাৰ এই স্কুলখনলৈ গৌৰৱ কঢ়িয়াই আনিছে। তাৰ পৰা আমি আশাবাদী যে স্কুলখনৰ যোগেদি গাঁওখন আৰু ধনশিৰি মহকুমাৰ বিভিন্ন ঠাইত যি অনুষ্ঠান পাতে এই স্কুলৰ পৰাই প্ৰতিযোগী গৈ পিনি সেই সাফল্যমণ্ডিত কৰিছিলেগৈ আৰু এই স্কুলখনৰ গৌৰৱ কঢ়িয়াই আনিছে। আমি সকলোৱে প্ৰথমে আমি যোৰহাট অসম মহাসভাৰ লগত আমি এই স্কুলখন ৰেজিষ্ট্ৰেশ্যন কৰিলোঁ। এই ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছতে আমাৰ পৰীক্ষাৰ্থীসকলক পৰীক্ষা দিয়াৰ সুবিধা হ'ল। আৰু যি আমাৰ চতুৰ্থ বৰ্ষ প্ৰতিষ্ঠা দিৱস আমি ৰাইনো ক্লাবতে অনুষ্ঠিত কৰিছোঁ। এই ৰাইনো ক্লাবত আজি বহুতো ঠাইৰ পৰা প্ৰতিযোগী আহিছে। ইতিমধ্যে আমালৈ বহুতে ফোন কৰি আছে। তিনিচুকীয়াৰ পৰা কৰিছে, দুলীয়াজানৰ পৰা কৰিছে, অসম ভিত্তিত আয়োজন কৰিছোঁ। তেজপুৰৰ পৰা প্ৰতিযোগী আহি আছে। আজি প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আমি নৃত্য গীতৰ প্ৰতিযোগিতা পাতিছোঁ। সদৌ অসম ভিত্তিত আমাৰ কৃষ্ণ নৃত্য, ঝুমুৰা নৃত্য, চালি নৃত্য, গোপী নৃত্য আদি সকলোবিলাক প্ৰতিযোগিতা পাতিছোঁ। লগতে এই প্ৰতিযোগিতাৰ লগত সংগতি ৰাখি সৃষ্টিশীল নৃত্যৰো আমাৰ প্ৰতিযোগিতা হ'ব। সৃষ্টিশীল নৃত্যও আমি গোলাঘাট জিলাৰ ভিত্তিত পাতিছোঁ। এইবিলাক আমি সদৌ অসম ভিত্তিত পাতিছোঁ, কিন্তু সৃষ্টিশীল আমি গোলাঘাট জিলাৰ ভিত্তিত পাতিছোঁ। হয়, যিহেতু নামৰ লগত তাৎপৰ্য কৰা হৈছে
হয়, হয়, হয়। আচলতে কি আমাৰ এই সৰু পথাৰতে শ্বহীদ কুশল কোঁৱৰ শ্বহীদ হৈ গ'ল, কিন্তু আমাৰ সৰু পথাৰত কোনো এখন কুশল কোঁৱৰ নামত অনুষ্ঠান নাই। আমি সকলো ৰাইজে ভাবি চিন্তি যে এই মহান শ্বহীদজনৰ নামতে এই স্কুলখন খোলাৰ ভাল হ'ব বুলি ভাবিয়ে আমি এই মহাবিদ্যালয়খনি অনুষ্ঠিত কৰিলোঁ। 2020 বৰ্ষত এই গণকুৰি গাঁৱৰে কেইজনমান উদীয়মান যুৱকৰ নেতৃত্বত, বিশেষভাৱে প্ৰদীপ কোঁৱৰ ডাঙৰীয়া সৰুপথাৰ নিবাসী, তেখেতৰ নেতৃত্বত কেইজনমান উদীয়মান যুৱকৰ নেতৃত্বত সত্ৰীয়া সংগীত মহাবিদ্যালয়, শ্বহীদ কুশল কোঁৱৰ সত্ৰীয়া সংগীত মহাবিদ্যালয়ৰে এখন সত্ৰীয়াৰ স্কুল ইয়াতে প্ৰতিষ্ঠা হৈছিল। আজি তাৰে ৪ৰ্থ বাৰ্ষিক। গন্ধগৰৈ দৰে এটা পিছপৰা অঞ্চলত এই সত্ৰীয়া সংগীত মহাবিদ্যালয়ৰ যি প্ৰাণ পাই উঠিছে, সঁচাকৈ আমি আনন্দিত হৈছোঁ। আৰু এই অঞ্চলৰে বহু ছাত্ৰ ছাত্ৰীয়ে ইয়াতে অংশগ্ৰহণ কৰি বা ইয়াতে শিক্ষা গ্ৰহণ কৰি ওচৰ চুবুৰীয়া বিভিন্ন অঞ্চলত সদৌ অসম ভিত্তিত হওক, সৰ্বভাৰতীয় পৰ্যায়ত হওক, বিভিন্ন ক্ষেত্ৰত মানে পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হৈছে। আৰু আজি আমাৰ ৪ৰ্থ বাৰ্ষিক অনুষ্ঠানৰ লগত সংগতি ৰাখি আমি সদৌ অসম ভিত্তিত সত্ৰীয়া নৃত্য প্ৰতিযোগিতা, বিশেষভাৱে নাদুভংগী, চালি, গোপী নৃত্য, কৃষ্ণ নৃত্য, এইখিনি আমি সদৌ অসম ভিত্তিত অনুষ্ঠিত কৰিছোঁ। লগতে আমি ভূপেন্দ্ৰ সংগীত, ৰাভা সংগীত আৰু জ্যোতি সংগীতৰ ওপৰত সৃষ্টিশীল নৃত্য প্ৰতিযোগিতা আমি এই স্থানতে লৈছোঁ।